বিভিন্ন ইতিবাচক সামাজিক আৰু সাংস্কৃতিক কাম কৰি সকলোৰে মাজত চিনাকি হৈ পৰা স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত সোমবাৰে এক বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ সম্পন্ন হয়। এই চুক্তিৰ জৰিয়তে কৃষি শিক্ষাৰ সম্প্ৰসাৰণ, কৃষকসকলৰ মাজত কৃষিৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ বিষয়ে সজাগতা, ব্যৱহাৰিক শিক্ষাৰ ব্যৱস্থা আৰু নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে মহিলা কৃষকসকলক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে কৌশলগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি কৃষকসকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ'ব বুলি কৃষ্টিৰ কঠীয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্তই আমাক জানিবলৈ দিয়ে। এই বুজাবুজি চুক্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ প্ৰসন্ন কুমাৰ পাঠকে আৰু কৃষ্টিৰ কঠীয়াৰ হৈ পৰিচালনা সঞ্চালক প্ৰদ্যুন্ম বৰাই স্বাক্ষৰ কৰে। অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ কৃষি ও জৈৱ প্ৰযুক্তি বিদ্যা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ বিদ্যুৎ কুমাৰ শৰ্মা, কৃষ্টিৰ কঠীয়াৰ উপদেষ্টা তথা নেষ্টৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা, মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত, পৰিচালন সঞ্চালক প্ৰদ্যুন্ম বৰা, কৃষ্টিৰ কঠীয়াৰ সক্ৰিয় সদস্য নয়নজ্যোতি বৰঠাকুৰ, মনীষ কংকন বৰা, উপাসা বৰা আৰু গোপাল কৃষ্ণ বাহৈ উপস্থিত থাকে। গোপাল কৃষ্ণ বাহৈ প্ৰতিবেদন, খবৰ 24x7। অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত আজি বুজাবুজি এক স্বাক্ষৰ হৈছে, চুক্তি এক স্বাক্ষৰ হৈছে। আমি যথেষ্ট সুখী। তেওঁলোকে আমাক যি উৎসাহ প্ৰদান কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপাচাৰ্য মহোদয়, মাননীয় উপাচাৰ্য মহোদয়কে সমীক্ষা কৰি সকলো বিষয়ববীয়াই আমাৰ ফালৰ পৰা কৃষ্টিৰ কঠীয়াৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি হেপী মানে আজি কৃষ্টিৰ কঠীয়াৰ লগত ইউনিভাৰ্চিটিৰ এখন আমি বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলোঁ এই আগমুহূৰ্তত, জাষ্ট 2 মিনিট আগত। আৰু মোৰ উদ্দেশ্য হৈছে যে কৃষ্টিৰ কঠীয়াৰ যিটো গ্ৰুপ মানে উঠি অহা গ্ৰুপ আৰু তেখেতসকলে ইতিমধ্যে যথেষ্ট ভাল কাম কৰি আছে ৰাজ্যখনত, আৰু তেখেতসকলে কৃষিৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক বা কৃষকসকলক বিভিন্ন বিষয়ত ট্ৰেইনিং ইত্যাদি দিয়াৰ কাৰণে তেখেতসকলে আগবাঢ়িছে, বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়াৰ কাৰণে আগবাঢ়িছে। আৰু এই ক্ষেত্ৰত তেখেতসকলে কৃষি বিশ্ববিদ্যালয়ৰ যিটো এক্সপাৰ্টাইজ তাৰ হেল্প বিচাৰিছে। আমাৰ যিটো এক্সপাৰ্টাইজ আছে, আমাৰ যিখিনি চাইণ্টিষ্ট আছে বা কৃষি বিজ্ঞান কেন্দ্ৰত যিখিনি বিজ্ঞানী আছে সেইসকলৰ সহায় বিচাৰিছে, আৰু আমি এই ক্ষেত্ৰত সহায়ৰ কাৰণে আমি মানে প্ৰতিশ্ৰুতিবদ্ধ আজি চুক্তি কৰিলোঁ সেই প্ৰসংগতে। গতিকে আমি আশা কৰিছোঁ যে তেখেতসকলৰ লগত লগ হৈ বা আমাৰ লগত তেখেতসকল লগ হৈ কৃষি আৰু কৃষকৰ বা উঠি অহা যুৱক যুৱতীসকলৰ কৃষিৰ যোগেদি স্বনিয়োজনৰ বা যিটো ইনকাম মানে লাভৰ কাৰণে আমি যি আমাৰ আশা আছে সেই আশা আমি পূৰণ কৰিব পাৰিম, এই আশা আমি কৰিছোঁ।